দাদা বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক বিশেষ সুখবৰ প্ৰকাশ পাইছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে। এয়া চাওক, 50% ভাত্তা বৃদ্ধি পাব কৰ্মচাৰীসকলৰ, এই জাননীখনত প্ৰকাশ পাইছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। দ্য গভৰ্ণমেণ্ট অফ আছাম ইন প্লেচ টু দ্য নটিফাই 50% অফ এডমিছিবল হাউচ ৰেণ্ট এলাউন্স অফ কেজুৱেল মাষ্টাৰ ৰোল এণ্ড এমপ্লয়িজ। আৰু এই জাননীখন গভৰ্ণমেণ্ট অফ দ্য আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু কৈছে যে গৃহ ভাত্তা কৰ্মচাৰীসকলৰ 50%লৈকে বৃদ্ধি পাব আৰু ইয়াক HR বুলিও কোৱা হয়। আৰু সেইসকল কৰ্মচাৰীয়ে এই সুবিধাসমূহ লাভ কৰিব যিসকল কৰ্মচাৰীয়ে কেজুৱেল মাষ্টাৰ ৰোল পদত কৰ্মৰত হৈ আছে, আৰু এই সুবিধাসমূহ তেওঁলোকে পাব 1 জুনৰ পৰাহে তেওঁলোকে লাভ কৰিব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।